হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ পালেং শাকৰ সৈতে মাছৰ এটা সুন্দৰ ৰেচিপি। এনেদৰে চাগে বহুতে খাই পাইছে, তথাপি যিসকলে খাই পোৱা নাই এনেদৰে খাই চাবচোন, খাই বহুতে ভাল লাগে। এয়া মই মাছখিনি নিমখ হালধি সানি লৈ ফাৰ্ষ্টতে ফ্ৰাই কৰি ল'লোঁ। এয়া মাছখিনি ফ্ৰাই কৰি হৈ গ'ল। মাছখিনি কাঢ়ি থৈ সেইফালে পালেং শাকখিনি মায়ে সৰু সৰুকৈ কুটি দিছে। এয়া আমাৰ ঘৰৰে পালেং হয়। পালেং শাকখিনি এনেদৰে মায়ে কুটি দিছে। পালেং শাকৰ লগত একেলগে ধনিয়াও দিছে। এয়া পালেং শাক লগতে লৈছোঁ মই এটা ডাঙৰ বিলাহী কাটি। এয়া তেলখিনি গৰম হোৱাত অকণমান পাঁচফোৰণ, কেঁচা জলকীয়া দুটা, পিঁয়াজ এইখিনি দি লৈছোঁ। একেবাৰে মছলাবিহীন, সকলোৱে খাব পাৰিব এইবিধ আঞ্জা। এইখিনি ভাজ খোৱাৰ পিছত মই ইয়াত বিলাহীখিনিও দি দিম। এয়া বিলাহীখিনিও দি দিছোঁ। ইয়াত মই অকণমান জিৰা গুড়িও ব্যৱহাৰ কৰিছোঁ, এইখিনি মই নেদেখুৱালোঁ। বিলাহীখিনি ভাজ খোৱাৰ পিছত এয়া মই পালেং শাকখিনি দি দিছোঁ। এইখিনি খুব ধুনীয়াকৈ ভাজ খোৱাত পানীখিনি গোটেই মৰিব দিব। পানীখিনি শুকাই যোৱাৰ পিছত এনেদৰে ধুনীয়াকৈ ভাজ খোৱাৰ পিছত ইয়াত মই পানী দি দিম। লগতে মই ইয়াত এটা বইল আলুও দিছোঁ, আপোনালোকে নিদিলেও কথা নাই। ইয়াত পানী দি দিছোঁ মই, আন্দাজ অনুযায়ী পানীখিনি দি দিব। আঞ্জাখন উতলি অহাত ইয়াত মই মাছখিনি দি দিছোঁ। এইখিনি অকণমান 5 মিনিটমান উতলাৰ পিছত মোৰ আঞ্জাখন খাবলৈ ৰেডি হৈ যাব। আপোনালোকেও খাই চাবচোন আৰু কেনে পালে মোক প্লিজ কমেণ্ট কৰি এটা জনাব। থেংক ইউ ছ' মাছ। মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। লগতে যিসকলে কৰা নাই কৰি দিব।